চাব পাৰিছে এটা মই আপোনালোকক কনসেপ্ট 2 নম্বৰ দিব গৈ আছো মানে HCF মানে হল গখাগু কেনেকৈ নিৰ্ণয় কৰিব পাৰি ইয়াৰ চাৰিটা সংখ্যা আছে যেনে 24 60 48 আৰু 108 মই আপোনালোকক কৈছো ইয়াৰ গখাগু হল 12 কেনেকৈ হল মই আপোনালোকক এতিয়া বুজাব গৈ আছো হয়নে 12 ইয়াতো 12 নাই কিন্তু 12 কেনেকৈ হল হেতু মই আপোনালোকক এতিয়া বুজাব গৈ আছো প্ৰথমে ধৰি লৈছো 12 কাৰ লগত ভাগ যায় 1 12 গুণ 12 2 6 গুণ 12 3 4 গুণ 12 4 3 গুণ 12 6 2 গুণ 12 আৰু 12 1 গুণ 12 ঠিক আছে তা হাইয়েস্ট কমন ফেক্টৰ ওলাব হলে কমন সংখ্যা হ'ব হলে আৰু একটা সংখ্যা আমি ল'ব লাগিব ধৰি লৈছো 24 1 আহিব 1 24 গুণ 24 2 12 24 3 8 গুণ 24 4 6 গুণ 24 6 4 গুণ 24 তাৰপিছত আহিব 8 3 গুণ 24 12 2 গুণ 24 আৰু 24 1 গুণ 24 টো আহিব এতিয়া চাই লৈছো আমি কমন ফেক্টৰ কি আছে ফেক্টৰ মানে হল এইকিটা যিকিটা ভাগ গৈছে সেইকিটাকে আমি ফেক্টৰ বুলি কোৱা হয় তো কমন ফেক্টৰ কি আছে 1 আছে 2 আছে 3 আছে 4 আছে 6 আছে তাৰ পিছত আছে 12 6 আছে বুজিছেনে 1 আহিলে 2 আহিলে 3 আহিলে 4 আহিলে 6 আহিলে আৰু 12 আহিলে ইয়াত কমন ফেক্টৰ আহিলে 1 2 3 4 6 আৰু 12 কমন ফেক্টৰ আহিছে CF আহিছে যদি আমি হাইয়েস্ট কমন ফেক্টৰ মানে HCF হাইয়েস্ট বুলি ক'ব গলে কোনটো আহিব 1 2 3 4 5 ৰ হাইয়েস্ট কোনটো মানে ডাঙৰ সংখ্যাটো কোনটো 12 তেতিয়া হলে HCF টো হ'ব 12 ঠিক তেনেদৰে 24 ৰ লগত কাট না খাই আমি প্ৰথমতে চাব লাগিব যে মানে HCF ওলাবলৈ প্ৰথমতে সৰু সংখ্যাটো চাব লাগিব সৰু সংখ্যাটো যদি বাকি কিটাৰ লগত কাট খায় তেন্তে হলে সৰু সংখ্যাটোৱে তাৰ গখাগু হ'ব মানে HCF হ'ব এটা সৰু সংখ্যাটো কাট না খায় গটিকে সৰু সংখ্যাটো আমি ভাগ কৰিলো তাৰ কমন ফেক্টৰটো ওলাই ললো তো 12 লগত বাকিটা কাট খায় গটিকে 12 টো হল এই চাৰিটাৰ কমন ফেক্টৰ এটা আমি কিটামান উদাহৰণ দি যাম উদাহৰণটো চালে আপোনালোকে নিশ্চয় বুজি পাব গখাগু লৈ আইছো লখাগুটো ইতিমধ্যে কৈ গৈছো গখাগুটো আহিছে যদি আপোনালোকৰ আগত এনেকা সংখ্যা থাকে 6 12 18 তেন্তে আপোনালোকে প্ৰথমতে চাব লাগিব সৰু সংখ্যাটো কি আছে লখাগুত যেনেকৈ আপোনালোকে ডাঙৰ সংখ্যাটো কি আছে চাইছিলে গখাগুত তেনেকৈ সৰু সংখ্যাটো কি আছে সৰু সংখ্যাটো যদি বাকি আন দুটাৰ লগত কাট খায় সম্পূৰ্ণভাৱে যদি কাট খায় যেনে 6 2 গুণ 12 6 3 গুণ 18 তেন্তে এই 6 টো হ'ব তাৰ গখাগু 6 টো হ'ব তাৰ গখাগু হয় বন্ধুসকল যদি সৰু সংখ্যাটো বাকি আন দুটা সংখ্যাৰ লগত কাট খাইছে তেন্তে এই সৰু সংখ্যাটো হ'ব তাহাতৰ মাজৰ গখাগু মানে HCF হাইয়েস্ট কমন ফেক্টৰ বুজি চাইছে আপোনালোকে সেকেন্ড ট্ৰিকটো 8 আছে 20 আছে 28 আছে আৰু 44 আছে যদি সৰু সংখ্যাটো চাব যদি সৰু সংখ্যাৰ লগত বাকি সংখ্যাকেইটা কাট খাই যায় তেন্তে সৰু সংখ্যাটো তাহাতৰ গখাগু হ'ব মানে HCF টো হ'ব সৰু সংখ্যাটো যদি কাট না খায় তেন্তে সৰু সংখ্যাটোক ভাগ কৰিব লাগিব যেনে 4 ৰ ভাগ কৰিলো 2 ভাগ কৰিলো মানে 2 4 গুণ 8 হয় না মানে তাক ভাগ কৰিলে মানে এনেকৈ আহিব সো প্ৰথম চালে 8 ৰ লগতটো নগল তেন্তে চাব আপুনি 4 ৰ লগত ভাগ যায় নেকি 4 লগত 4 5 গুণ 20 4 8 গুণ 28 4 11 4 11 44 2 লগতো ভাগ যাব কিন্তু আপোনালোকক বিচাৰিছে HCF মানে গখাগু তেতিয়া আপোনালোকে কৰিব লাগিব ডাঙৰ সংখ্যাটো 8 ৰ লগত না যায় যেতিয়া ডাঙৰ সংখ্যাটো এটো থাকিলে 4 টো হ'ব তাহাতৰ মাজৰ গখাগু বুজিলে নহয় যদি আপোনালোকৰ এনেকা সংখ্যা দিয়া থাকে তেন্তে আপোনালোকে কি কৰিব গখাগু উলিয়াবলৈ এটা আপোনালোকে চাব লাগিব সৰু সংখ্যাটো 30 ৰ লগতটো না যায় 42 না যায় 30 ৰ লগত 135 টো না যায় তেন্তে আপোনালোকে কি কৰিব লাগিব 30 টো চক 15 2 গুণ 30 6 5 গুণ 30 5 6 গুণ 30 3 10 গুণ 30 হয়নে এটা সব 15 ৰে 42 যায় নেকি 15 ৰে 42 না যায় 135 টো যায় চাগে 6 ৰে 6 8 গুণ 42 6 ৰে 135 টো ভাগ না যায় 5 ৰে 30 টো যাব 42 না যায় 135 টো যাব
লাষ্টত থাকিলে 3 3 30টো যাব 3 42 যাব 3ৰে 135টো ভাগ যাব তেন্তে এইটো ক্ষেত্ৰত সৰু সংখ্যাটোৱে হ'ল তাহাঁতৰ মাজৰ লসাগু 3টো হ'ব লসাগু আপোনালোকে চাব যদি এনেও আপোনালোকে গম পায় সৰু সংখ্যাটো হয় কিন্তু প্ৰত্যেক ক্ষেত্ৰতে নহয় যেনেকৈ তাৰ আগৰ ক্ষেত্ৰত 4টো হৈছিলে 2টো হোৱা নাছিলে ঠিক তেনেদৰে 15ৰে যদি গ'লহেঁতেন তেন্তে 15টো হ'লহেঁতেন যদি 6ৰে গ'লহেঁতেন তো 6টো গসাগু হ'লহেঁতেন এই ক্ষেত্ৰত 3টোৰ লগত বাকী এই 3টা সংখ্যা মানে হৰণ যায় সমানে সমানে হৰণটো ভাগ যায় মানে সম্পূৰ্ণভাৱে ভাগ যায় সেইকাৰণে 3টো হৈছে তাহাঁতৰ মাজত গসাগু HCF মানে হাইয়েষ্ট কমন ফেক্টৰ বুজিছে ন যদি আপোনালোকৰ আগত এনেকা সংখ্যা থাকে 1365 1560 1755 তেতিয়া আপোনালোকে কি কৰিব প্ৰথম চাব লাগিব সৰু সংখ্যাটো আপোনালোকেতো নিশ্চয় গম পাইছে সৰু সংখ্যাটো চাব লাগিব সৰু সংখ্যাটো আপোনালোকে প্ৰথমতে চালে ভাগ নাযায় তেন্তে তাক ভাগ কৰিব লাগিব 3ৰে যদি কৰা যায় 455 আকৌ যদি ইয়াক সৰু কৰা যায় 5ৰে তেন্তে 91 বাৰ যাব আকৌ যদি 7ৰে কৰা যায় তেন্তে 13 বাৰ যাব ঠিক আছে যদি তেনেধৰণে ভাগ কৰিব লগা হয় তেতিয়া কি কৰিব 3 আহিলে 5 আহিলে 7 আহিলে 13 আহিলে হয়নে এতিয়া চাব 3ৰে এই 3টা সংখ্যা ভাগ যাব নাই 3ৰে 3টা সংখ্যা ভাগ গৈছে 5ৰে এই 3টা সংখ্যা ভাগ যাব নাই 5ৰে ভাগ গৈছে 7ৰে এই 3টা ভাগ যাব নাই 7ৰে 3টা ভাগ নাযায় 7টো আমি নিলিখো 13ৰে 3টা ভাগ যাব নাই 13ৰে 3টা ভাগ যাব গতিকে 13টো আমি লিখিলো এতিয়া কি কৰিব লাগিব আপোনালোকে নিশ্চয় বুজি পাইছে ইহঁতৰ পূৰণফলটো যিটো হ'ব সেইটোৱে তাহাঁতৰ গসাগু হ'ব হয় চক ইহঁতৰ মাজত পূৰণ 3 5 15 15 পূৰণ 13 কৰিলে মানে 195 হয় এইটো হ'ব এই তিনিটাৰ মাজৰ গসাগু সো আপোনালোকে নিশ্চয় বুজি পাইছে যদি এনেকা থাকে তেন্তে তাহাঁতক ভাঙি ল'ব লাগিব ভাঙি লৈ যিকেইটা নেকি পূৰণ যায় সেইকেইটা সংখ্যাৰ পূৰণ ফলটোহে তাহাঁতৰ গসাগু হ'ব সো ঠিক তেনেদৰে থাকে তেন্তে এলচিএম কেনেকৈ ওলায় সেইটো দেখাব গৈছোঁ মানে লসাগু কেনেকৈ ওলায় সেইটো দেখাব গৈ আছোঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম যদি আপোনালোকৰ আগত ভগ্নাংশত যদি লসাগু নিৰ্ণয় কৰিব দিয়ে তেন্তে আপোনালোকে ফৰ্মুলাটো জানি লওক এলচিএম ফ্ৰেকশ্যন মানে হ'ল ভগ্নাংশ তেতিয়াহ'লে আপোনালোকে ওপৰত যিকেইটা থাকে সংখ্যা সেইকেইটাৰ এলচিএম ল'ব লাগিব মানে লসাগু ল'ব লাগিব আৰু তলত যিকেইটা সংখ্যা থাকে এইবিলাকৰ গসাগু ল'ব লাগিব ঠিক তেনেদৰে এটা মই উদাহৰণ দি আপোনালোকক বুজাইছোঁ আপোনালোকে চাওক যদি এনেকৈ ভগ্নাংশত দিয়া থাকে তেন্তে তাৰ লসাগুটো কেনেকৈ ধৰণে নিৰ্ণয় কৰিব 4 ওপৰ প্ৰথমতে কি লিখা আছিলে এলচিএম ওপৰৰ মানে ওপৰৰবিলাকৰ লসাগু ল'ব লাগিব 2 4 4 আৰু 36ৰ লসাগু কি হ'ব 36 হ'ব তলত কি আছে 3 9 15 আৰু 21 আপোনালোকক কি কৈছিলোঁ প্ৰথমতে সৰু সংখ্যাটো চাব লাগিব যদি সৰু সংখ্যাটো চবৰ লগতে ভাগ যায় তেন্তে সৰু সংখ্যাটোৱে তাৰ গসাগু হ'ব 3 3 3 গুণ 9 3 5 গুণ 15 3 7 গুণ 21 তেন্তে 3টো হ'ব তাৰ গসাগু এতিয়া তাৰ এনসাৰটো হ'ব 3 12 36 গতিকে এনসাৰটো হ'ল 12